Patumi, pai ni phai clear ni ada por phai krisia por pen Kheroni Higher Secondary School a Hemalong Kheroni Sakha Sahitya Sobha pen Karlitang Dhaneshwar Boishya pen ketok a hirjir a lamjir la pen tomoso aloh thui kangpupon. Kheroni Sahitya Sobha aro hin pen patir piponsi Karlitang Dhaneshwar Boishya kereng erahut ketok tekang atemo hirjir natok lamjir haihui achor usa Kheroni Boishya, retired Kheroni Higher Secondary School headmistress abang kirim kibiyahut kit hekpon long a job hevali huba hu amen earpen kitab semar pen rada thing no an wan labang solo thui kangpua long alu hisar poman pen kachitong dun advocate Bharat Tamuli Phukon pensi king Phukon labang so maya long ongdung kit hekser tokbang hirbang atum chitong dun si RDP dun Boishya sar মই ঘনিষ্ঠভাৱে পাইছিলো আৰু বাইদেউ কিতাপখন উলিওৱাৰ আগতে মোক অকণমান সুবিধা দিলে চকু ফুৰাই দিবলৈ মই চকু ফুৰাই দিওঁতে মই কিতাপ তেখেতৰ লিখনিৰ মাজত কেইটামান কথা বিশেষভাৱে বিচাৰি পালোঁ সঁচাকৈ তেখেত এজন যোগ্য শিক্ষক তেখেত সঁচাকৈ এজন যোগ্য স্বামী তেখেত সঁচাকৈ এজন যোগ্য পিতৃ যোগ্য সমাজসেৱক সেই সকলোখিনি কথা তেখেতৰ লিখনিখিনি যদি পঢ়া যায় আমি তেওঁক সেই কিতাপখনৰ মাজত আজীৱন বিচাৰি পাম কবিতা যিখিনি স্কুলৰ ছাত্ৰ ছাত্ৰীৰ মৰমৰে তেওঁ যিখিনি নাটক লিখিছিলেগৈ সেইখিনিৰ কথা মই জানিছিলোগৈ কিন্তু তেওঁ যেতিয়া কবিতাবিলাক অতটোত লিখিছিলেগৈ এতিয়া মই যেতিয়া তেখেত মৃত্যু হ'ল তাৰপিছত মই তেখেতৰ বস্তু সামৰিবলৈ লওঁতে এই ইমানখিনি তেখেতৰ মানে কবিতা মই পালোগৈ কেতিয়া লিখিছিল মই হয়তো ইমানখিনি গম নাপাওঁ কিন্তু সেইখিনি মোৰ জীৱনৰ কাৰণে অমূল্য সম্পদ হৈ গ'ল মই ভাবিলোঁ যে যদি আমাৰ পৰিয়ালটো তেখেতৰ প্ৰতি কিবা এটা যদি শ্ৰদ্ধা নিবেদন কৰিব পাৰোঁ মই যদি পত্নী হিচাপে তেখেতৰ প্ৰতি যদি এটা সন্মান দিব পাৰোঁগৈ মোৰ জীৱনৰ কাৰণে মই জীৱন পত্নী হিচাপে মই ধন্য হ'মগৈ Kheroni pen mohantiron karbing long lai